হাই বন্ধুসকল, কি খবৰ? সকলোৰে খবৰ নিশ্চয় সকলো ভালেই চাগে। মোৰ ভাল। মোৰ নতুন চেনেল বৰ্ণালী প্ৰডাকশ্যনত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া হৈছে মোৰ মানুহজন আৰু ছোৱালী। আমি আটাই মিলি আজি ঘৰলৈ আহিলোঁ উৰুকা নিশা খানা খাবলৈ বুলি আমাৰ পৰিয়ালটো। আৰু এইফালে হৈছে মেজি, আমাৰ সৰু মেজি, আৰু আনফালে বাবাই বনাই দিয়া সৰু কণমানি ভেলাঘৰ। মোৰ জীৱনৰ উমনি ঐ কুকুৰা গাই দিয়া আকৌ উমনি লৈছে সৰু ভেলাঘৰটোত। এইটো হৈছে ইহঁতৰ সৰু ভেলাঘৰ আৰু উমনি লৈ আছে এয়া। আনফালে আবেলি হ'ল আৰু আবেলি আমাৰ খুৰাই কাটি আছে মাংস আৰু আটাইখিনি ল'ৰা ছোৱালী চাই আছে সিহঁতি। আৰু গধূলি হ'ল, গধূলি ভাতৰ কাৰণে খুৰাহঁতে বনাইছে। খুৰা দুজনে ভাত আঞ্জা বনাইছে, মাছ মাংস আদি কৰি সকলোবোৰ বনাইছে। আমাৰ পৰিয়ালৰ চাৰিটা পৰিয়ালৰ আমি সকলোৱে মিলি ইয়াত খানা খাওঁ আমাৰ ঘৰতে। আৰু এয়া আমাৰ বাবা হয়, বাবাই তামোলৰ বটাটো লৈ আলহীক তামোল দিছে। এয়া হৈছে মোৰ মা আৰু বাবা, লোকক দেখাই দিছোঁ মোৰ ভিডিঅ'টোৰ যোগেদি। এয়া হৈছে মোৰ মানুহজন। আমি আটাই মিলি আজি ধুনীয়াকৈ এসাঁজ খাম। আপোনালোকে বাৰু কেনেধৰণে খানা খাইছে কমেণ্ট কৰি জনাবচোন। আৰু সকলোৱে মোৰ চেনেলটো চাব বুলি আশা কৰিলোঁ, যিহেতু নতুন চেনেল। আনফালে এয়া মাংস বনাই আছে খুৰাই, আৰু আনফালে এয়া আমাৰ গাঁৱৰ ছোৱালীবিলাকে সকলোৱে মিলি বিহু নাচিছে। মই যিটো চং লগাই আছে সেই চংটো মই কপিৰাইট লাগিব বুলি মই এনেধৰণেই কথাবোৰ কৈ দিছোঁ। আৰু এয়া হৈছে মোৰ জাজনী, আৰু আটাই মিলি এতিয়া আমি ফূৰ্তি কৰি আছোঁ। আপোনালোকে মোৰ চেনেলটো কেনেকুৱা চাই পাইছে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব।